নমস্কাৰ আটাইলৈ স্বাগতম জনাইছোঁ মই মৃণালে মোৰ নতুন এটি ভিডিঅ'লৈ আৰু আজি হৈছে ফাকুৱা দৌল উৎসৱ আৰু আজি মই আছোঁ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান বৰদোৱা গতিকে বৰদোৱাৰ পৰা আজি দৌল উৎসৱৰ বিভিন্ন পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মানুহে গোটেই একদম সাংঘাতিক চাৰিওফালে দোকান আৰু গোটেই পৰিৱেশটো মোৰ সৈতে আপোনালোকেও চাই থাকক ভিডিঅ'টো একেলগে চাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এইখন প্ৰৱেশদ্বাৰ বেলেগ আছে যদি নাজানো কিন্তু আমি এফালেদি সোমাই আহিলোঁ বহুত মানুহ কাৰণ এইফালে এণ্ট্ৰি ইফালে এক্সিট মানে একদম ঠেলা হেঁচাৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ ইয়াত অকণমান খালী হৈছে ভিতৰলৈ লাহে লাহে মানুহৰ পৰিভৰ বেছি ঘটিব এইফালে দোকানবিলাক দেখিছে আপোনালোকে আহি আছোঁ আৰু আগবাঢ়ি গৈ আছোঁ এইফালে কীৰ্তন ঘৰৰ ভিতৰৰ পৰিৱেশ অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া মই আৰু ইয়াত আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে গতিকে তেখেতলোকৰ সুবিধা হোৱাকৈ এয়া ভাত বনাই খাইছে তেখেতলোকে কিনাৰতে ইয়াতে তেখেতলোকে আৰাম কৰিবৰ কাৰণে ইয়াতে খুব ধুনীয়াকৈ কাৰ্পেট চাৰ্পেট পাৰি খুব ধুনীয়াকৈ মেট্ৰেছ চেট্ৰেছ সজাই দিয়া হৈছে এইটো ৰভাঘৰটো ধুনীয়াকৈ সজাই দিয়া হৈছে যাতে তেখেতলোকে ইয়াতে আৰাম কৰিব পাৰে আৰু ৰাতিটো কটাসকলো কটাব পাৰে আৰু থকা ব্যৱস্থা আছে বেলেগ ফালেও এয়া দেখিছে আৰু এয়া ক্ৰমে আগলৈ গৈ আছোঁ আৰু তেখেতলোকে মানে ইয়াতে গেষ্ট হাউচো আছে তাতো থাকিব পাৰে আৰু মানুহৰ সমাগম বেছি হোৱাৰ ইয়াতে ব্যৱস্থা কৰিছে আৰু এইটো হৈছে আৰ খেৰহুটিৰ সাংস্কৃতিক কেন্দ্ৰ আৰু ইফালে আছে গংগাৰ পাৰ দেখাই আছোঁ কাষৰ পৰা সম্পূৰ্ণ পৰিৱেশ আৰু এয়া হৈছে আকাশী গংগাৰ কাহিনীটো মই অলপ পাছত আপোনালোকক কৈ আছোঁ কিন্তু খুব ধুনীয়াকৈ এয়া প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে কৃষ্ণৰ আৰু চবে ফটো তুলি আছে পৰিৱেশটো ধুনীয়া কাৰণে আচলতে এডোখৰতে উত্তৰে আকাশী গংগা ভক্তি সৰু বৰ মধ্যৰাতি নমাইলন্ত শ্ৰীমন্ত শংকৰ আচলতে এইটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তসকলত যেতিয়া পানীৰ অসুবিধা হৈছিল তেতিয়া ভক্তসকলক পানীৰ অসুবিধা নোহোৱাৰ বাবে সুবিধা হোৱাকৈ এইটো মধ্যৰাতি শ্ৰীমন্ত শংকৰদেৱে ইয়াতে আঁচ এডাল পাৰিছিল আৰু স্বৰ্গৰ পৰা এই আকাশী গংগা নামি আহিছিল বুলি প্ৰবাদ আছে আচলতে বিক্ৰী হৈছে নে হৈছে এই মজা চিলিণ্ডাৰটো কেইটকা চব 100 টকা নেকি এইখিনি কেইটকা 50 টকা এই মজা নহৰু পটল চব চব্জি আছে দেই এইটো পিঁয়াজ বাবা চব আছে মজা চাৰিওফালে বজাৰ এফালে কাপোৰৰ বজাৰ আৰু আহি আছোঁ মাজে বজাৰৰ মাজে কিনা কিন্তু একো হোৱা নাই তথাপিও দেখুৱাবলৈ চেষ্টা কৰি আছোঁ কি কিন্তু ইউনিক বস্তু পাই আছে ইয়াত খানাৰ দোকান আৰু এইফালে আমি ঘূৰি যাম আৰু দেখুৱাই গৈ থাকিম চাই থাকিব বাবা বিধে খেলা বস্তু বাঁহী এইবিলাক নিজে বনোৱা নেকি নিজে বনাইছে নে কিনি আনিছে ন ক'ৰ পৰা আহিছে আপোনালোকে তেজপুৰ এই মজা বিক্ৰী কেনেকুৱা হৈছে ভাল হৈছে অঁ বজাৰ অলপ ডাউন একো নাই দিয়া মেইন কথাটো এনেকুৱা ধৰণৰ এখন ইউনিক দোকান দেখিলোঁ কাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ দাদাসকলে দেখিছে এয়া গাড়ী কেনেকুৱা বনাই আছে দেখুৱাই আছোঁ আপোনালোকক ৰ'ব দেই বা কেতিয়াও নেদেখা এটা বস্তু দেই আমি সৰুতে যিবোৰ খেলিছিলোঁ আজিকালি কিনিবলৈ পোৱা গৈছে আপোনালোকে নিজে বনাইছে ন ক'ৰ পৰা আহিছে আপোনালোকে বৰপেটা মজা বিক্ৰী হৈছে ন এখন ট্ৰাক আছে বিভিন্ন ধৰণৰ বস্তু বনাই আছে
ভাল লাগিছে যি কি নহওক নিজে বনোৱা বস্তু এটা বিক্ৰী কৰি আছে থেংক ইউ কেই টকা জেলেপি বনোৱাকে চাওক গৰম গৰম জেলেপি কালাৰ মিক্স আছে দিয়ক জেলেপিকে আধা কেজি কথাটো হ'ল বৰষুণ দিলে সেইটো কাৰণে ল'ৰাটোলৈকে গুচি আহিলোঁ আৰু সম্পূৰ্ণ দেখুৱাব নোৱাৰিলোঁ মেঘে গাজনি মাৰিয়ে আছে আগবাগ মাজতে দিনত আহি সম্পূৰ্ণ বৰদোৱাৰ পৰিৱেশ দেখুৱাম শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মভূমি কীৰ্তন ঘৰৰ পৰা আদি কৰি গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম দিনত আহি গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম